নমস্কাৰ বন্ধু বান্ধৱীসকল, পূজাছ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সকলোৱে ভালে আছেনে? ভোগালী বিহুৰ কেনেকৈনো আয়োজন কৰিছোঁ তাকে এবাৰ দেখাবলৈ বিচাৰিছোঁ। আপোনালোকেওনো কেনেকৈ আয়োজন কৰিছে ভোগালী বিহু কমেণ্ট কৰি জনাব। আহকচোন এতিয়া চাওক কেনেকৈ আয়োজন কৰিছোঁ আমি ভোগালী বিহু। এয়া আমাৰ মা, মাহী, আইতা সান্দহ খুন্দি আছে। আমাৰ ইয়াত ভোগালী বিহুত সান্দহ খুন্দিলে এনেকৈ নাচি বিহুগীত গাই ফূৰ্তি কৰা হয়। চাওকচোন আমি কেনেকৈ নাচিছিলোঁ। এয়া নাচি আছে সকলোৱে। হেমালি কাতি বিহু কঙালী মাহৰা মাহ বিহুতে কৰিছোঁ ভোগালী জলপানো খুন্দিছোঁ চিৰাও খুন্দিছোঁ বনাইছোঁ তিয়ৰে। আমি সান্দহ খুন্দাৰ পাছত পিঠাগুড়ি খুন্দিবলৈ গৈ আছোঁ ওচৰৰ আইতা এজনী ঘৰলৈ মাৰ লগত। পিঠাগুড়ি খুন্দি আহি আমি বিহুতলী ভোগালী মেলা পাতি আছে তালৈ এপাক যাম। মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল, মইনা মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল, মইনা মেজিৰ জুয়ো। আমি বিহুতলী আহি পালোঁ ভোগালী মেলা চাবলৈ। চাওকচোন আপোনালোকেও আমাৰ লগতে ভোগালী মেলা। ফুল ফুলিছে বসন্তৰ, তুমি জাননী বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত। ভোগালী মেলা চাই অহাৰ পিছতে গাঁৱত ভেলাঘৰ বনাই আছিল, তাকে এপাক চাবলৈ আহিলোঁ। চাওকচোন আপোনালোকে আমাৰ লগতে ভেলাঘৰটো। বতৰ ঐ নাহৰ মোৰ মৰমৰ, ঐ নাহৰ আনিলি তই বহাগৰে খবৰ। এতিয়া আমি ফুৰি কৰি আহি লৈ পিঠা বনাবলৈ ওলাইছোঁ। তেল পিঠা চাওকচোন, তেল পিঠা বনাই আছোঁ। এয়া আমাৰ তেল পিঠা বনাই হৈ গৈছে। ইয়াৰ পিছত আমি এতিয়া বনাম তিল পিঠা। এয়া মামীয়ে তিল পিঠা বনাই আছে। এইটো চেনি পিঠা, তিল পিঠাও বনাই আছে ন মামী? তেল পিঠা বনাই আছে ন? অঁ, এইখিনি পিঠা, এইখিনি তিল পিঠা, এফালে চেনি পিঠা বনাই আছে। এইখিনিতে মোৰ ভিডিঅ'টো সামৰিছোঁ। এয়া আমাৰ ভোগালী আয়োজন হয়। চাব ভিডিঅ'টো, যদি ভাল পায় আপোনালোকে সকলোৱে চাই লাইক কমেণ্ট কৰিব আৰু চেনেলটো লগতে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া সকলোলৈ বাই বাই।